আসুন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ বুন্দাৰ বিলয় নামৰ কবিতাটো আবৃত্তি কৰোঁ। বুন্দাৰ বিলয়। নিশাৰ ভাগত নিগনি ওলাল কান্ধত জুলুঙা আৰি, ভঁৰালৰ পৰা কিজানি এমুঠি খুটকণ গোটাব পাৰি। বুন্দা আছিল দুলিৰ আঁৰত চিকাৰ ধৰিবলৈ, আহাৰ বিচাৰি পিলিঙা নিগনি তাতেই ওলাল গৈ। সন্মুখতে দেখি নিশাৰ ভোজন জিভা কৰে লৰ ফৰ, থাপ মাৰোতেই তৰা নৰা ছিঙি নিগনি মাৰিলে লৰ। নিগনিক ধৰোঁ বুলি বুন্দাই মাৰিলে দীঘল জাপ, চূণৰ চৰুত পৰিব পুৰাই সুঁৱৰিলে বাপ বাপ। আহাচোন কবিতাটো আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। বুন্দাৰ বিলয়। নিশাৰ ভাগত নিগনি ওলাল কান্ধত জুলুঙা আৰি, ভঁৰালৰ পৰা কিজানি এমুঠি খুটকণ গোটাব পাৰি। বুন্দা আছিল দুলিৰ আঁৰত চিকাৰ ধৰিবলৈ, আহাৰ বিচাৰি পিলিঙা নিগনি তাতেই ওলাল গৈ। সন্মুখতে দেখি নিশাৰ ভোজন জিভা কৰে লৰ ফৰ, থাপ মাৰোতেই তৰা নৰা ছিঙি নিগনি মাৰিলে লৰ। নিগনিক ধৰোঁ বুলি বুন্দাই মাৰিলে দীঘল জাপ, চূণৰ চৰুত পৰিব পুৰাই সুঁৱৰিলে বাপ বাপ। পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। তোমালোকে যদি মোৰ চেনেলটো নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা আৰু লগতে কাষতে থকা বেল আইকনটোত প্ৰেছ কৰিবা।